Asam angkang pialong hum thongke prapli high school kang hapon jialong menmiji Assamese high school ta ihumlo. West Karbi Anglong district arlo bithung rengthama constituency menmiji Assamese high school ta hum thongke prapli school kang hapon jialong bangso school ta ihumlo pusi Abirta long klangponlo. Laso aputhak pherangke atum bangso school along humridamlo. Lason si bangso school 1966 aningkan si ingpuponlo kadu kawe than bangkre trok do nangji bonta ningkan surhini ra cricket thom aningkan pen non an bang phli athan bang ansi staff do chodlo laso jok science english hindi assamese athan bang abangke non puta avelang lasi laso puta Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang alangli mena a constituency arlo amatsi bangso school dolo tangte alangli pen kopi asai klemponji lason si pherangkiatum karjua hut headmaster pen kaningje pon lapu henlo নমস্কাৰ মোৰ নাম হিমচন তুমা মই মেমনিজি হাইস্কুলৰ প্ৰধান শিক্ষক হয় মই শুনিছোঁ সদৌ অসমত ৩৬খন স্কুল বন্ধ কৰা যাব বুলি বা বাতৰিত পাইছোঁ কিন্তু মই এষাৰ কথাই ক'ব বিচাৰিছোঁ যে হয় জুন মাহৰ ৭ তাৰিখে যেতিয়া HSLC বা মেট্ৰিক ৰিজাল্ট ওলাইছিল আমাৰ স্কুলৰ ফলাফলটো নিল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে তাৰে এজনো পাছ নহ'ল সেই মৰ্মে 14 তাৰিখে গুৱাহাটীত আমাৰ ছেকেণ্ডেৰীৰ ডিৰেক্টৰ মমতা পূজাই বাইদেৱে আমাক যিটো ন'টিছ দিছিলে এক্সপ্লেনেশ্যন ন'টিছ চকচ ন'টিছ সেই মৰ্মে ৰিটেন চকচ দিছিলোঁ সেই ন'টিছত সেই ৰিপ্লাই মই দিছিলোঁ যে কেইটামান পইণ্ট তাৰ ভিতৰত আটাইতকৈ মানে মেইন পইণ্টটো হৈছে যে শিক্ষক নিযুক্তি আজিৰ পৰা কেইবাবছৰ ধৰি নাই যাৰ কাৰণে আমাৰ স্কুলত 2012ৰ পৰা লাহে লাহে ৰিটায়াৰ হৈ আজি এই পৰ্যায় গৈ পাইছে 9টা পোষ্ট ভেকেণ্ট হৈ আছে তাৰে ভিতৰত মেইন ছাবজেক্ট হৈছে ছায়েন্স মেথছ ইংলিছ আছামিজ হিন্দী সেইকেইটা ছাবজেক্ট যিবিলাক স্পেচিয়েল বুলি কোৱা হয় সায়েন্স আৰু মেথছটো আৰ্টছ গ্ৰেজুৱেট বা আৰ্টছ টিচাৰে শিকাব নোৱাৰে বা হিন্দী ছাবজেক্ট আৰ্টছ গ্ৰেজুৱেটে শিকাব নোৱাৰে গতিকে মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া তেওঁলোকে এই পদক্ষেপটো নলৈ এই বৃহত্তৰ মেনমিজি অঞ্চলত একমাত্ৰ এখন স্কুল মেনমিজি হাই স্কুল গতিকে এইখন স্কুল আটাইতকৈ পুৰণি 1967ত ইষ্টাব্লিছ 1991ত প্ৰভিন্সিয়েলাইজ গতিকে সেই প্ৰভিন্সিয়েলাইজৰ পৰা আজিলৈকে তেনেকুৱা ৰিজাল্ট বা তেনেকুৱা ফলাফল আজিলৈকে হোৱা নাই এইবাৰ কি হৈ গ'ল আমাৰে দুৰ্ভাগ্য বুলি ক'ব লাগিব এবাৰ ৰিজাল্ট আমাৰো দুখ লাগিছে একেবাৰে বেয়া হৈছে কিন্তু মই ভাবোঁ যে ইয়াৰ সলিউশনটো কেৱল স্কুল বন্ধ কৰাটোৱে নহয় নেকি বুলি মই ভাবোঁ যাৰ কাৰণে মই ডিৰেক্টৰ বাইদেউকো কৈছোঁ যে আমাৰ কাষৰে স্কুল এখন আছে এম ই স্কুল সেইখনত দেখোন ষ্টাফ যথেষ্ট আছে গতিকে আপোনালোকে হয় শিক্ষক নিযুক্তি দিয়ক 9টা পোষ্টৰ এগেইনষ্টত নতুবা এমালগেমেশ্যনৰ প্ৰপ'জেল আমি দিছিলোঁ সেইটো পদক্ষেপ আপোনালোকে লওক সেইমৰ্মে এই 12 আগষ্টত আইএছ ছাৰ অৰ্থাৎ আইএছ অফিচ যিটোত মতা হৈছিলে মোক মই গ'লোঁ এমালগেমেশ্যন অৰ্ডাৰ আমাক দিলে এমালগেমেশ্যন অৰ্ডাৰ পোৱাৰ এসপ্তাহো হোৱা নাই ভালকৈ চিটিঙে হোৱা নাই এম ই স্কুল যিখন আমাৰ লগত এমালগেমেট হ'ব বা এমালগেমেট হৈছে সেইখন স্কুলৰ লগত আমাৰ ভালকৈ চিটিঙে হোৱা নাই এই আজি দুদিন আগত মিডিয়াত ওলাইছে মেনমিজি হাই স্কুল
HSLC ৰিজাল্ট বেয়া হোৱাৰ কাৰণে স্কুল বন্ধ হ'ল গতিকে দুখ লাগিছে সেয়ে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া লগত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CEM তথা মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে এনেকুৱা পিছপৰা অঞ্চলত অতিকে পিছপৰা অঞ্চলত যিহেতু নেকি 1967ৰ পৰা এই অঞ্চলৰ মুখিয়ালসকলে কিমান ত্যাগ স্বীকাৰ কৰি এখন স্কুল ষ্টাব্লিছ কৰা হৈছে গতিকে এবাৰ ৰিজাল্টৰ কাৰণে যাতে স্কুল বন্ধ নকৰে এই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি এই অঞ্চলৰ যিটো ছিনিয়ৰ চিটিজেনৰ কথা চিন্তা কৰি যাতে স্কুল বন্ধ নকৰে মই ভাবোঁ স্কুল বন্ধ কৰাই যে চলুশ্যন নহয় যদি কোৱালিটি এডুকেশ্যন দিবলৈ হ'লে স্কুল বন্ধ কৰাই একমাত্ৰ চলুশ্যন নহয় বুলি মই ভাবোঁ তাৰ পৰিৱৰ্তে আপোনালোকে বাৰু এপইণ্টমেণ্ট দিয়া সহজ নহয় ময়ো জানো এনেকুৱা স্কুল আছে য'ত ষ্টুডেণ্টকৈ টিচাৰ বেছি সেইখন স্কুলৰ পৰা এডজাষ্ট কৰক যিহেতু আমাৰ স্কুলত পষ্ট ভেকেণ্ট আছে তাৰ পৰা এডজাষ্ট কৰিলেও স্কুলখন স্মুথলি ৰান হৈ যায় গতিকে মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ যে অথৰিটিসকলক মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ যে আপোনালোকে এই পদক্ষেপটো নলৈ বেলেগ স্কুলৰ পৰা ট্ৰেন্সফাৰ প্ৰক্ৰিয়াৰে এডজাষ্ট কৰাহেঁতেন মই ভাবোঁ স্কুলখন নেক্সট বাৰ ভাল ৰিজাল্ট 2012 চনৰ পৰা চাওক 2015 চনত ইংলিছ টিচাৰ এজন এক্সিডেণ্টত তেওঁ স্বৰ্গগামী হ'ল এক্সিডেণ্টত তেওঁ ঢুকাল তেওঁৰ ঠাইতো নাই তেতিয়াৰ পৰা ইংলিছ টিচাৰ নাই তাৰপিছত 2005ত আমাৰ যেতিয়া এমালগেমেশ্যন হৈছিলে মানে ইয়াত দুখন আছিলে ইংলিছ আছামিজ মিডিয়াম হাই স্কুল আছামিজ মিডিয়াম ME স্কুল আছামিজ মিডিয়াম ME আৰু হাই 2005ত এমালগেমেশ্যন হৈছিলে তাৰপিছত যিজন BSc টিচাৰ আছিলে তেওঁ হেডমাষ্টাৰলৈ আপগ্ৰেড হ'ল সেই তেতিয়াৰ পৰাই BSc টিচাৰ নাই অৰ্থাৎ 2005ৰ পৰাই BSc টিচাৰ নাই তেওঁৰ ঠাইত বেলেগ এজন আহিছিলে তেওঁ পিউৰ ছায়েন্স নহয় তেওঁ কেৱল মেথছৰহে টিচাৰ তেওঁ খালি মেথছ শিকায় তবু উপায় নাপায় তেওঁ ছায়েন্সো শিকাবলৈ বাধ্য হৈছে ছায়েন্সো শিকায় মেথছো শিকায় তেওঁ যদিও আচলতে পিউৰ ছায়েন্স নহয় এছামিজ টিচাৰো নাই যিহেতু ৰিটায়াৰ হ'ল আপোনাৰ হিন্দী টিচাৰ নাই হিন্দী টিচাৰ নিয়মত দুজন হ'ব লাগে হাই স্কুল লেভেলত ছিনিয়ৰ হিন্দী টিচাৰ বুলি কয় ME স্কুল লেভেলত জুনিয়ৰ হিন্দী টিচাৰ বুলি কয় হাই স্কুল লেভেলত ছিনিয়ৰ হিন্দী টিচাৰ এগৰাকী আছে বাইদেউ কিন্তু জুনিয়ৰ লেভেলত আজিলৈকে নাই এই আজি 2012-13 পৰা নাই সেই টোটেল মিলি আজি 9টা পোষ্ট ভেকেণ্ট হৈ আছে গতিকে আপোনালোকৰ জৰিয়তে বা মিডিয়াৰ জৰিয়তে মই অথৰিটিলৈ অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই আমাৰ মেইন মিজি হাই স্কুল তথা অসমত যিমান স্কুল ৰিজাল্ট বেয়া ফলাফল হৈছে সেইখন স্কুলত যাতে বেলেগৰ পৰা এডজাষ্ট কৰি হ'লেও শিক্ষক নিযুক্তি দিয়ে খেৰুনি পেঞ্চনজয় কিলিং লতি কিমি নিউজ কাৰ্বি আংলং নম্বৰ আদৰ্শা এডাল এডুকেশ্যন প্ৰজেক্ট আছাই হেম আলং EM মাধুৰাম লেখথি কামৰিদাম পাই নিফাইংকৰ ফআৰনি সাৰপথাৰ কনস্টিটুৱেন্সি আৰু নম্বৰ আদৰ্শা এডাল এডুকেশ্যন প্ৰজেক্ট আছাই হেম আলং EM মাধুৰাম লেখথি কামৰিদাম বাংছ আলং সাৰপথাৰ কনস্টিটুৱেন্সি MAC কাদম তেৰাংপি VDC চেয়াৰমেন সিলাৰসন ৰংপি নাসিং ৰংহাং সেমসন টিমুং লাপেন নম্বৰ আদৰ্শা এডাল এডুকেশ্যন প্ৰজেক্ট আলং চকামাৰ মাটি ক্লেমবাং ফুবাং ফিয়াতুম চেটংদুন EM মাধুৰাম লেখথি পেন কানিংজেপন আতেংকে ke kim kerang doan ta tangpon etsi ke ong asonlo lasi kebangji chiti achiklo niphai kep ar nisi bangso asa hem doan ta ingpu pon popusi pachinipon lapen anparta boundary wall sitami kachikom ke dolang bangso aphan sitami puthot sai ke klempon pangcheng pon thupen kapetang da prangji aphan contractor aphan thantikang Bukajan Pen Lawrence Lekthi Loti Kimi News Karbi Anglong